মই মনীষী আপোনালোকক মোৰ এটা অন্য ব্লগলৈ স্বাগতম জনাইছোঁ। আজি আছোঁ বৰদোৱাত। ব্লগটো ষ্টাৰ্ট নকৰোঁ বুলি ভাবি পেলাই ষ্টাৰ্ট কৰি দিলোঁ। ইমান ধুনীয়া এটা পৰিৱেশ আপোনালোকক দেখুৱাওঁ বোলো। বহুত মই ক্লাছ 9 মান পঢ়ি থাকোঁতে 9 মানত দৌল উৎসৱ যেতিয়া হয় তেতিয়া আহিছিলোঁ। তাৰপাছত বহুত বছৰৰ মূৰত আহিছোঁ আৰু বহুত বেছি চেঞ্জেছ দেখা পাইছোঁ আৰু বহুত ভাল লাগিছে পৰিৱেশটো। বোলো ব্লগটো ষ্টাৰ্ট কৰি দিওঁ, অকস্মাতে ষ্টাৰ্ট কৰিছোঁ। অসমৰ ধৰ্ম, সমাজ, সুকুমাৰ কলা আৰু সাহিত্যৰ ক্ষেত্ৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যি দান দি গ'ল তাৰ তুলনা পাবলৈ বিৰল। তেখেত একেধাৰে কবি, সমাজ সংস্কাৰক, ধৰ্ম প্ৰৱৰ্তক, নাট্যকাৰ, অভিনেতা, সংগীতজ্ঞ আৰু পৰম ভক্ত। তেখেত আছিল বহু প্ৰতিভাৰ অধিকাৰী, যিগৰাকী আছিল অসমৰ প্ৰথমগৰাকী সাহিত্যিক। 1317 ইংৰাজী 1449 খ্ৰীষ্টাব্দত নগাঁও জিলাৰ বৰদোৱাত আলিপুখুৰী নামে ঠাইত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল। তেখেতৰ অৱদান এটা বা দুটা বিষয়ত সীমিত হৈ থকা নাই। অসমীয়া সংস্কৃতিৰ সকলো দিশ সম্পদশালী কৰি গৈছে তেখেতে। পুৰণি অসমৰ ইমূৰৰ পৰা সিমূৰ পৰিভ্ৰমণ কৰি সহজ সৰল ধৰ্মৰ একেডাল দোলেৰে জনতাক বন্ধাৰ সফল প্ৰথম অভিযান চলায় মহাপুৰুষে, যাৰ ফলত বৃহত্তৰ বৈষ্ণৱ সমাজ গঢ় লৈ উঠিছে। এয়াই হৈছে তেখেতৰ জন্মস্থান বৰদোৱা নামেই যাৰ পৰিচয়। তেখেতে তেখেতৰ সাহিত্যিক জীৱনৰ প্ৰথম কালছোৱা বৰদোৱাতে অতিবাহিত কৰিছিল। কথা কৈ শেষ কৰিব নোৱাৰি আৰু গতিকে তেওঁৰ জন্মস্থানলৈ আহি এটা খুব ধুনীয়া অনুভৱ। মূল প্ৰৱেশদ্বাৰেদি সোমাই আমি বৰদোৱা মূল থানখনলৈ বুলি প্ৰৱেশ কৰিছোঁ। দৌল উৎসৱত আচলতে ইয়াতে বহুত বেছি মানুহৰ সমাগম হোৱা দেখিবলৈ পায়। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মানুহে ইয়াত আহি ভিৰ কৰে, কিন্তু এতিয়া অলপমান মানুহ কমিছে যিহেতু দৌল উৎসৱ গৈছেহে মাত্ৰ। তথাপিও ইয়ালৈ আহিলে মনটো খুবেই বেছি ভাল লাগে, খুব ধুনীয়া এটা পৰিৱেশ। আমি যিহেতু শৰাই লৈ গৈছিলোঁ, গতিকে ভাবিলোঁ প্ৰথমতে শৰাইখিনি দি লৈ আহোঁ। শৰাইৰ কুপন দিয়া হয় আৰু সেই কুপন মৰ্মে প্ৰসাদখিনি তেওঁলোকে আমাক আকৌ ঘূৰাই দিয়ে। গতিকে ভাবিলোঁ প্ৰথমতে যাওঁ আৰু ইয়াতে বহুত মানুহে শাৰী পাতি আছে, যিহেতু তেওঁলোকেও হয়তো শৰাই লৈ আহিছে আমাৰ দৰে। বৰদোৱালৈ যোৱাৰ হেঁপাহটো মানে একদম ফুৰিব যাম বুলি কেতিয়াবাৰ পৰাই আছিলে। তাৰপিছত আজি ভাগ্যক্ৰমে আহি পালোঁ বৰদোৱালৈ বুলি। শৰাই দিবলৈ আহোঁতে অকস্মাতে দেখা পালোঁ আলিশা। তাই আছিল আমাৰ জুনিয়ৰ। মই স্কুলিং কৰিছিলোঁ শংকৰদেৱ শিশু নিকেতন আকাশী গংগাত, হোজাই জিলা। বৰ্তমান হোজাই জিলা, আগতে আছিলে নগাঁও জিলা। তাইক অকস্মাত দেখা পাই আচৰিত হ'লোঁ। বহু বছৰৰ মূৰত দেখা পাইছোঁ, খুবেই সৰু আছিলে। তাৰপিছত তাইলৈ লগত একপি বোলো চেলফি উঠোঁ। বহু বছৰৰ মূৰত লগ পাইছোঁ, লগ পাই খুব বেছি ভাল লাগিলে। সৰুতে সেই স্কুলতে লগ পাই আজি ছিনিয়ৰ হিচাপে আজি লগ পাই বহুত বেছি ভাল লাগিলে। যিসকলে পূৰ্বতে বৰদোৱালৈ বুলি গৈছে তেওঁলোকে নিশ্চয়কৈ জানে যে বৰদোৱাত প্ৰৱেশ কৰিবলৈ আমি যি মূল থান তাত প্ৰৱেশ কৰিবলৈ হ'লে আমি মাৰ্জিত সাজ পোছাক পৰিধান কৰাটো নিতান্তই প্ৰয়োজনীয়, নহ'লে প্ৰৱেশ কৰিবলৈ দিয়া নহয়। মহিলাসকলে চাদৰ মেখেলা আৰু পুৰুষসকলে ধুতি, কুৰ্তা, গামোচা পৰিধান কৰে। ইয়াতে সেয়া চাই কৰি গ'লোঁ। কিবা কবি? বহুত ভাল লাগিছে। দেখাইছেনে নাই পৰিৱেশটো? দেখাইছোঁ, যিমানখিনি পাৰোঁ দেখাইছোঁ। অসমীয়া সংস্কৃতিলৈ শংকৰ যুগৰ অন্যতম অৱদান বুলি ক'ব লাগিব। এয়া চাওক গুৰু আসন কি ধুনীয়াকৈ অসমীয়া সংস্কৃতিৰে জীপাল হৈ আছে। ইয়াতে খুব ধুনীয়াকৈ বৰগীত, নাম প্ৰসংগ আদি অনুষ্ঠিত হয়। আৰু আমি ভিতৰলৈ বুলি যাম, ইয়াতকৈ মানে আগৰ যিখন গুৰু আসন দেখিলোঁ তাতকৈও ডাঙৰ গুৰু আসন ভাগ ভিতৰত ৰখা হয়। তাত আচলতে এনেকৈ আমাৰ দৰে সৰ্বসাধাৰণ লোকে প্ৰৱেশ নকৰে, বাহিৰৰ পৰাই আমি এনেকৈ চালোঁ। আৰু ইয়াত দান পাত্ৰৰ ব্যৱস্থা কৰা হৈছে। যিসকলে দান পাত্ৰত দান দিম বুলি ভাবে তেওঁলোকে দানো কৰিব পাৰে। গৈ শলাগ ল'ব লাগিব শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ। নাট, গীত, অভিনয় কলাৰ যোগেদি কলা সংস্কৃতিৰ এক নতুন জাগৰণ আনে আৰু জনসাধাৰণৰ মাজত সৌন্দৰ্যবোধ জগাই সংস্কৃতি সচেতন কৰি তোলে। অসমত নৱজাগৃতিৰ শুভ সূচনা হয়, যাৰ ফলত অসমীয়া সামাজিক জীৱন বহু পৰিমাণে শ্ৰীমণ্ডিত হৈ উঠে। অসমৰ সাংস্কৃতিক ক্ষেত্ৰত শ্ৰীমন্ত শংকৰদেৱৰ বহুমুখী দানৰ কথা বাদ দিলেও কেৱল সাহিত্য ক্ষেত্ৰত যি দি গ'ল সেয়াই তেখেতক অমৰত্ব দান কৰাৰ পক্ষে যথেষ্ট। কাব্য, ভক্তিতত্ত্ব প্ৰকাশক সংগ্ৰহ, অনুবাদমূলক গ্ৰন্থ, অংকীয়া নাট, গীত, নাম প্ৰসংগৰে অসমীয়া জাতিক অতিকৈ চহকী কৰি থৈ গৈছে, যাৰ কথা আমি ভাষাৰে
প্ৰকাশ কৰিব নোৱাৰোঁ। মহাপুৰুষজনাৰ একমাত্ৰ লক্ষ্য আছিল অসমীয়া জাতিটোক সুৰুচিপূৰ্ণ আৰু সংস্কৃতিবান ৰূপে গঢ়ি তোলা, যিয়ে অসমীয়া জাতিটোক মহাভাৰতীয় জীৱনত স্থান লাভ কৰাৰ সুযোগ দিলে। এই মেলাত নেকি? জাষ্ট আৰু এইবোৰ ফটো উঠাই আছে কৈছে। এইবিলাক আমাৰ মানুহ এই শংকৰদেৱে গা ধুইছিল নেকি? এতিয়া আমি গোটেইকেইটা খোজকাঢ়ি গৈ আছোঁ আকাশীগংগা যিটো পুখুৰী আছে বৰদোৱা তালৈ বুলি গৈ আছোঁ। তাতে আচলতে আমি যদি বিচাৰোঁ ভোগ ভাতো খাব পাৰোঁ নিজাকৈ লৈ গৈ কিনে, কিন্তু আমি সেইটো কৰা নাছিলোঁ যিহেতু আমাৰ ভাটিবেলা ট্ৰেইন আছিল। খুব বেছি দৌৰাদৌৰিৰ মাজতে গ'লোঁ, তথাপিও গ'লোঁ পাৰলৈ বুলি। বহুত মানুহ ইয়াতে ফটো উঠা বা এনেই চাবলৈ বুলি বা তাতে মাছ আছে কাছ আছে সেইবোৰ চাবলৈ বুলিয়ে গৈছে। তো আমিও গ'লোঁ, আমিনো কিয় ৰৈ যাওঁ। কোৱা আহি কেনেকুৱা লাগিছে কোৱা? ভাল লাগিছে। কিমান ভাল? বহুত ভাল। আইনো বহুত ভাল লাগিছে। আপোনালোকে কেমেৰাৰ ৰাইট চাইডে যিবোৰ জেগা দেখা পাইছে, ইয়াতে আচলতে ভক্তসকল আহি এসাঁজ খাই ধুনীয়াকৈ যায়, নিজৰ ঘৰৰ মানুহখিনিৰ লগতে হওক বা আত্মীয় স্বজনৰ লগতে হওক। খুব ধুনীয়া এটা পৰিৱেশৰ মাজত এয়া চাওকচোন, পানীবোৰ ইমান ধুনীয়া আৰু মানুহবোৰে বহি ইয়াতে মুড়ি বা সেনেকুৱা ধৰণৰ মাছে খোৱা খাদ্যবোৰ ইয়াতে দিয়ে। আমি আচলতে অনা নাছিলোঁ, ইমান জনা নাছিলোঁ যে ইয়াতে তেনেকুৱা ধৰণৰ মানে খাদ্য দিব পাৰি নে নোৱাৰি। আগতে আছিল বাৰু, এতিয়া তাতে থকাৰ পাছত বহুত টাইম ৰ'লোঁ। তাৰপিছত আমাৰ আচলতে বহুত বেছি গৰম লাগিলে, একো খাই অহা নাছিলোঁ ঘৰৰ পৰা, গতিকে অলপমান ঠাণ্ডা খাই ল'লোঁ। এয়া সৰুৱে খালে, তাৰপিছত ময়ো বোলো অলপমান ঠাণ্ডা খাই লওঁ, বেলেগ একো নাখাওঁ। খালে বোলে চবেই ইয়াতে আচলতে খুব সুন্দৰকৈ নিয়াৰিকৈ এফালৰ পৰা প্ৰসাদ বিতৰণ কৰা হয় আৰু আমিও প্ৰসাদখিনি লৈ ল'লোঁ আৰু আমি এয়া প্ৰসাদ খোৱাত ব্যস্ত। এয়া প্ৰসাদ চসাদ খাই লৈ আমি গুৰুজনাক প্ৰণাম জনাই ঘৰলৈ বুলি যাবলৈ ওলালোঁ। এয়া ভিডিঅ'টোত দেখিছেই নহয়, ৰীল বনাইছোঁ। মানে ইমান ধুনীয়া এটা পৰিৱেশৰ মাজত আহি আৰু ধুনীয়াকৈ অসমীয়া সাজযোৰ পিন্ধাৰ পিছত তাকে ৰ'বই নোৱাৰি। ফটো উঠিলোঁ, ৰীলছো বনালোঁ। অসমীয়া হিচাপে সঁচাকৈ অসমীয়া ছোৱালী হিচাপে খুব বেছি গৌৰৱান্বিত। এনেকুৱা এখন ঠাইত জন্ম লাভ কৰিছোঁ য'ত সংস্কৃতি বুলিবলৈ অত্যন্ত বিশাল সংস্কৃতিৰ অধিকাৰী অসমীয়া সমাজ। খুব দৌৰাদৌৰি হ'ল, এদিন পূৰা ভালকৈ সময় উলিয়াই আহিম আৰু। আচলতে বহু বছৰৰ মূৰত আহি পিনে গম পালোঁ বৰদোৱাখন আগৰ দৰে হৈ থকা নাই, খুব বেছি আটক ধুনীয়াকৈ সজোৱা হৈছে। সত্ৰাধিকাৰৰ যিবিলাক বিষয়ববীয়া আছে, সত্ৰাধিকাৰ আছে, তেওঁলোকৰ কাৰণে খুব ধুনীয়াকৈ বনোৱা হৈছে। আৰু ব্লগত দেখিছেনে, মই ব্লগ বনাই আছোঁ, ক্লিপ লৈ আছোঁ। মানে এনেকৈ ঘৰলৈ বুলি যাবলৈ ল'লোঁ। আচলতে এখন বিদেশমুক্ত সমাজৰ সপোন দেখা মহাপুৰুষজনাই সকলো সম্প্ৰদায়ৰ লোককেই নাম ধৰ্ম মতৰ আওতালৈ অনাৰ প্ৰয়াস কৰিছিল। জয় গুৰু শংকৰ কৃষ্ণ।